ফ্ৰেণ্ডছ আপোনালোকে যদি মাইক্ৰ'ফাইনেন্সৰ পৰা টকা ঋণ লৈছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। ফ্ৰেণ্ডছ আপোনালোকে নাজানে যে আপোনালোকৰ কি কাৰণত আপোনালোকৰ যিটো মাইক্ৰ'ফাইনেন্সৰ পৰা ঋণ লোৱা টকা সেইটো মাফ হৈ যাব পাৰে বা নোৱাৰে আৰু সেই টকাটো মাফ হোৱাৰ বাবে চৰকাৰে দিছে 7টা কাৰণ আৰু 7টা কাৰণ কি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ অলপ সময় ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰাৰ সন্দৰ্ভত চৰকাৰৰ গুৰুত্বপূৰ্ণ ৰায় আৰু সেই ৰাত সিহঁতে 7টা কাৰণ দিছে যে যিসকলৰ এই 7টা কাৰণ তেওঁলোকৰ মাইক্ৰ'ফাইনেন্সৰ পৰা ঋণ লোৱাটো মাফ হ'ব নোৱাৰে। তো ফ্ৰেণ্ডছ আপোনালোকক মই সেই 7টা কাৰণ পঢ়ি শুনাম যে সেই কাৰণ কেইটা কি। প্ৰথম কাৰণ যিটো হৈছে যে 2020 চনৰ 21 ডিচেম্বৰৰ পাছত ঋণ লোৱাসকলে নাপাব এই সুবিধা। 2 নম্বৰত কোৱা হৈছে যিসকল মহিলাই 2020 চনৰ 21 ডিচেম্বৰৰ আগত NPA অৰ্থাৎ 90 দিনতকৈ অধিক দিন কিস্তি দিয়া নাই সেইসকল বঞ্চিত হ'ব এই সুবিধাৰ পৰা। আৰু 3 নম্বৰত কোৱা হৈছে যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় 1 লাখ টকাতকৈ বেছি তেওঁলোকে নাপাব ৰেহাই সুবিধা। 4 নম্বৰত কোৱা হৈছে ঋণ লোৱা পৰিয়ালৰ কোনো সদস্যই যদি ইনকাম টেক্স পে' কৰে সেইসকল পৰিয়ালৰ ঋণ মাফ কৰা নহ'ব। আৰু 5 নম্বৰত কোৱা হৈছে একেটা পৰিয়ালেৰে যদি এজনতকৈ অধিক ব্যক্তিয়ে ঋণ তেনে পৰিয়ালে এই সুবিধা লাভ নকৰিব। আৰু 6 নম্বৰত কোৱা হৈছে 4চকীয়া বাহন থকা পৰিয়ালৰ লোক বঞ্চিত হ'ব এই সুবিধাৰ পৰা। আৰু শেষত 7 নম্বৰত কৈছে যে লগতে 2টাতকৈ অধিক সংস্থাৰ পৰা ঋণ লোৱাসকলে এই সুবিধা পোৱাৰ সম্ভাৱনা কম। তো ফ্ৰেণ্ডছ আপোনালোকে গম পালে যে 7টা কাৰণ আৰু 7টা কাৰণৰ ভিতৰত আপোনালোকৰ কোনটো কাৰণ আছে আৰু যদি আপোনালোকৰ কাৰণ আছে ইয়াৰ ভিতৰত 7টাৰ ভিতৰত এটা তেন্তে আপোনালোকৰ ঋণটো মাফ দিব নোৱাৰে সিহঁতে। তো ফ্ৰেণ্ডছ আজি আছিল এয়া ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এনি অনলাইন ইউটিউব চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোৰ লগত প্ৰেছ কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহোঁ আপোনালোকৰ বাবে। তো আজিলৈ বাই।